আজি কেইটামান ইণ্টাৰেষ্টিং ৱৰ্ড চোৱা মই বৰ্ডত লিখিছোঁ এই প্ৰতিটো ৱৰ্ডত আৰু তিনিটাকৈ শব্দ লুকাই আছে সেইখিনি কিন্তু তোমালোকে এটা এটা লেটাৰ মুচি দেখুৱাব লাগিব পাৰিবানে আৰ ইউ ৰেডি চোৱা এটা এটা মই দেখুৱাই দিছোঁ কেনেদৰে চোৱা ফাৰ্ষ্ট যিটো ৱৰ্ড আছে চোৱা দিছ কি ৱৰ্ড আছে দিছ দিছ মানে হৈছে এইটো যদি মই টি মুচি দিওঁ তেনেহ'লে কি হ'ব হিজ হিজ মানে তেওঁৰ বা তাৰ এইবাৰ যদি মই এইচটো মুচি দিওঁ কি হ'ব ইজ ইজ মানে হয় হয় নহয় এটা অক্সিলাৰী ভাৰ্ব হয় এইবাৰ নেক্সট তোমালোকে এজন এজনকৈ দেখুৱাব লাগিব পাৰিবানে আৰ ইউ ৰেডি অ'কে ফাৰ্ষ্ট তুমি তুমি দেখুৱাই দিয়াচোন এই ৱৰ্ডটোত আৰু কি কি ৱৰ্ড লুকাই আছে তোমাৰ নাম কি আছে অ'কে মৰিয়াম সিদ্দিকাই দেখুৱাই দিব কোৱাচোন ফাৰ্ষ্ট ৱৰ্ডটো কি আছে চেয়াৰ চি মুচি দিলে হেয়াৰ চি মুচি দিলে কি হ'ব অ'কে ইয়াৰ পিছত এইচ মুচি দিলে এয়াৰ এইচ মুচি দিলে কি হয় এয়াৰ মানে কি বতাহ এয়াৰ মানে কি অ'কে তাৰ কাৰণে চবে ক্লাছ দিয়া নেক্সট এইটো এটা ৱৰ্ড আছে কোনে দেখুৱাই দিবা কোনে প্ৰথম কোৱাচোন শব্দটো কি ডেট চবে কোৱা ডেট ডেট মানে কি ডেট মানে হাউটো হয় নহয় ডেট মানে কি হাউটো এই ডেট শব্দটোৰ ভিতৰত আৰু কি কি শব্দ লুকাই আছে কোৱাচোন টি মুচি দিলে কি হয় টি মুচি দিলে হেড এইচ মুচি দিলে এট অ'কে ভেৰি গুড তাৰ কাৰণে ক্লাপ দিয়াচোন ভেৰি গুড থেংক ইউ এনেদৰে দেখা গ'ল বৰ ইণ্টাৰেষ্টিং ৱৰ্ড হয় নহয় প্ৰতিটো শব্দৰ ভিতৰত আৰু দুটা তিনিটা শব্দ লুকাই আছে নেক্সট এই শব্দটো কোনে দেখুৱাই দিবা ছোৱালী ফালৰ পৰা তুমি আহাচোন আহা ডাষ্টাৰ লোৱা প্ৰথম কোৱাচোন শব্দটো কি শব্দটো কি প্ৰাইজ চবে কোৱা শব্দটো কি প্ৰাইচ মানে কি আছিল মূল্য হয় নহয় যিকোনো বস্তুৰ প্ৰাইচ মানে মূল্য এতিয়া কি কি শব্দৰ ভিতৰত আছে মুচি মুচি কোৱাচোন পি মুচি দিলে কি হয় ৰাইচ মানে কি ভাত ৰাইচ মানে কি ভেৰি গুড এইবাৰ আৰ মুচি দিয়াচোন আৰ মুচি দিলে কি হয় আইচ মানে কি তোমালোকৰ বৰ প্ৰিয় হয় নহয় গৰমৰ দিনত চবে আইচ খোৱা হয় নহয় ক্লেপ দিয়াচোন তাৰ কাৰণে ক্লেপ দিয়া অ'কে ভেৰি গুড নেক্সট আৰু এটা শব্দ আহিছে এটা নতুন শব্দ আহিছে এইটো ল'ৰাৰ ফালৰ পৰা কোনে দেখুৱাই দিবা এই শব্দটোৰ ভিতৰত আৰু কি কি শব্দ আছে চবে লুক এট দ্য বৰ্ড চবে বৰ্ডৰ ফালে চোৱাচোন শব্দটো কোৱা কি স্মল স্মল মানে কি সৰু স্মল মানে কি স্মল শব্দটোৰ ভিতৰত আৰু কি কি শব্দ আছে ই দেখুৱাই দিব মুচি ফাৰ্ষ্ট এছ মুচাচোন এছ মুচিলে কি হয় অ'কে ভেৰি গুড এইবাৰ এম মুচি দিলে কি হয় দিয়াচোন এম মুচিলে কি হয় অল মানে কি অল মানে হৈছে সকলো তাৰ কাৰণে ক্লাপ দিয়াচোন অ'কে ভেৰি গুড নেক্সট চোৱা আৰু এটা শব্দ আহিছে ধুনীয়া শব্দ এই শব্দটোৰ ভিতৰত আৰু কি কি শব্দ আছে কোনে দেখুৱাই দিবা তুমি অ'কে ডাষ্টাৰ লোৱা তোমাৰ নাম কি আছিল অ'কে ভেৰি গুড প্ৰথম কোৱাচোন শব্দটো কি ষ্টেবল চবে কোৱা ষ্টেবল মানে কি ষ্টেবল মানে কি এতিয়া মুচি কোৱাচোন আৰু কি কি শব্দ আছে এছ মুচি দিলে টেবুল এছ মুচি দিলে কি হয় টেবুল মানে কি এইখন হয় নহয় মেথ অ'কে এইবাৰ টি মুচি দিয়াচোন টি মুচি দিলে এবুল টি মুচি দিলে এবল মানে সক্ষম হয় নহয় এইবাৰ নেক্সট আৰু নহয় অ'কে তাৰ কাৰণে দিয়াচোন ভেৰি গুড নেক্সট আৰু এটা শব্দ আছে চোৱা এই শব্দটো তুমি দেখুৱাই দিয়াচোন শব্দটো কোৱাচোন কি ব্লিংক শব্দটো কি ব্লিংক এইবাৰ বি মুচি দিলে কি হয় বি মুচি দিলে লিংক চবে কোৱা লিংক অ'কে ভেৰি গুড এল মুচি দিলে ইংক মানে কি চিয়াহী ইংক মানে কি চিয়াহী তাৰ কাৰণে ক্লাপ দিয়াচোন চবে ভেৰি গুড লাষ্ট এটা শব্দ আছে এই শব্দটো কোনে দেখুৱাই দিবা ছোৱালী ফালে অ'কে তুমি তোমাৰ নাম কি আছিল অ'কে ভেৰি গুড প্ৰথম কোৱাচোন শব্দটো কি ডাঙৰকৈ কোৱা ষ্টন শব্দটো কি ইয়াৰ পৰা ষ্টন এছ মুচি দিলে কি হয় টন মানে হৈছে কি ধনী টন মানে কি ধনী অ'কে টি মুচি দিয়াচোন টি মুচি দিলে কি হয় অ'কে ভেৰি গুড থেংক ইউ
চবে পাৰিছা থেংক ইউ ছ' মাছ